মোক কেইটামান ল'ৰাই সুধি আছে যে যুগলদা অইলত পোষ্ট কেতিয়া ওলাব, কি ওলাব, গোটেইখিনি কথা। তো যদি নোলায় মানে আমি বেলেগ এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি কৈছে। এতিয়া বেলেগ এটা এক্সামৰ মই এটা কথা কওঁ হা, মানে বেলেগকৈ প্ৰিপেৰেশ্যন কৰিবলৈ মানে প্ৰয়োজন নাই। মানে এতিয়া ধৰি লওক অইলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছা বা ADR কাৰণে প্ৰিপেৰেশ্যন কৰিছা বা বেলেগ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন, একেলগতে গোটেইখিনি কৰিব পাৰা। মানে বেছটোতো একেটাই ন, আৰু টেকনিকেল টাৰ্মটোত অকণমান মানে ইফাল মানে টাইম উলিয়াই কেনে দিব লাগিব আৰু। তো মই কি কাৰণে এটা কথা ক'ব বিচাৰিছোঁ মানে কি, যদি চোৱা মই যেতিয়া 2019 মানৰ পৰা এক্সাম দিব আৰম্ভ কৰিছিলোঁ ন, SSC কাৰণে এক্সট্ৰাকৈ নোট বনালোঁ, আকৌ বোলে APDCL কাৰণে, AEGCL কাৰণে, যি মেকানিকেলত যিমান প্লেটফৰ্মত চাকৰি ওলাই চবৰ কাৰণে এক্সট্ৰাকৈ নোট বনাব আৰম্ভ কৰিলোঁ। তেনেকৈ মানে তোমাৰ লোকচান হয়, ঠিক আছে। তো এতিয়া মানে কি হ'ল কৈছোঁ, তো সেইবোৰ কথা আমি প্ৰথমতে বুজা নাছিলোঁ। তো তাৰ এক্সাম্পল মই মোৰ লগৰ এটা আছে, মই অলপ পিছত মই তাক ইণ্ট্ৰডিউচ কৰাম। সি তোমাৰ বেছটো একেটাই, মই ক'লোঁ ন, বেছ মানে কি হ'ল ধৰি লওক সেই জিকে সেইখিনি একেটাই, সেইখিনিতে অকণমান মানে মানুহৰ খেলি মেলি লাগি থাকে। তো সেইখিনি একেবাৰতে যদি ক্লিয়াৰ কৰি ল'ব পাৰা ন, তুমি যিকোনো এক্সাম দিলেও ক্ৰেক কৰিব পাৰিবা। আজি আমি আহিছোঁ ছাইটত, এতিয়া ব্ৰেক টাইম চলি আছে আৰু বতৰটোৱে বৰ বেয়া কৰি দিছে, মানে একদম ডাৱৰীয়া বতৰ। এইটোৱে মজা, মানে নতুন জেগা, নতুন গাঁও, কিমান যে গাঁও আছে নহয়। আজি মোৰ ওচৰত ইণ্টাৰেষ্টিং ল'ৰাত আছে বোলে, ভিডিঅ'ত তোলা নাই। ইয়াৰ নাম হ'ল, নামটো ক। মোৰ নাম হ'ল শচীন শ্বাহ। ইয়াৰ নাম শচীন শ্বাহ। তই কি এছ আই জইন কৰিছিলি নে? নাই কৰা। নকৰিলি মানে পাছ কৰিলি? ট্ৰেইনিং ৰিটেন চব ক্ৰেক কৰিলি? মানে কি SI এক্সামটো ক্ৰেক কৰিছিলে, তাৰপিছত নগলি, অইলত আহিলি। তাৰপিছত এই অইলত এতিয়া ITI পোষ্টত পালে। যাৰ য'ত মৰ্জি আৰু, মানে যোনে যোনটো লাইন চইচ কৰে। তো SI কাৰণে কেনেকুৱা, বহুত পঢ়িছিলি নেকি? নাই, পুৰা দৌৰিব পাৰ তই? দৌৰিব পাৰোঁ। এই লাহে খোজকাঢ়ি থাকোঁ যে ইয়াত। ঠিকে আছে, ভালকৈ কাম লাগিবি। একেখিনি বস্তু মানে এবাৰেই পঢ়িব লাগে। সেইটো যদি তুমি কনচেপ্টটো যদি প্ৰতিটো বস্তুত যদি ক্লিয়াৰ কৰি লোৱা, তেতিয়া মানে তোমাৰ যিকোনো এক্সাম হ'লেও ক্ৰেক কৰিব পাৰিবা। তো সেইটোৱে কথা, মানে ইমান মানুহবিলাক কনফিউজ হৈ লাভ নাই। বাছ মই কোৱা কথাটো, আৰু মই মানে তোমালোকক যে কি কাৰণে ভিডিঅ' বনাইছোঁ, মই মেইনলি সিমান মানে পঢ়াবলৈ একচুৱেলি ভিডিঅ' বনোৱা নাই। মানে পঢ়োৱাৰ চেনেল বহুত আছে, আৰু মই জাষ্ট তোমালোকক যে ৰাস্তাটো দেখাই দিছোঁ, ঠিক আছে। মই যেতিয়া এই তোমাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই মানে কি, তেতিয়াৰ দিনত ইমান গুগল ইমান নাছিলে ন, চাকৰি তাকৰি ইমান নাই ন। মইতো ডিব্ৰুগড়ৰ ফালে, মোক দেউতাই কৈছে ডিব্ৰুগড়ৰ ফালে ওলাই যা, ক'ৰবাত কিবা পঢ়িবলৈ পাওঁ নেকি চাগে যা। মইতো ইফালে সুধিছোঁ আৰু ক'ৰবাত কিবা পঢ়িবলৈ পায় নেকি, মেডিকেল লাইন এটা পঢ়িছিলোঁ। তো সেইটো কাৰণে মানুহৰ সিমানবিলাক প্ৰব্লেম নহওক যাতে, মই সেইটো কাৰণে সেইখিনি কৰিছোঁ। আৰু কিছুমান এই যে পলিটেকনিক ITI কৰা ল'ৰাখিনিৰ কথা কৈছোঁ, সেই তেৰিকা মই এতিয়া ITI আমুক ট্ৰেডটো লোৱা হ'লেই ভাল আছিলে, মই মানে পলিটেকনিক আমুকটো ট্ৰেড লোৱা হ'লেই ভাল আছিলে, যে সেইটো ট্ৰেডত সেইটো চাকৰি ওলায়। সেইখিনি মোক কোনো নক'লেই তেতিয়া দিনত। মই সেইখিনি গাইড কৰিবৰ কাৰণেহে এইখিনি ভিডিঅ' বনাইছোঁ। আৰু সেইখিনি যদি কাৰোবাৰ ওপৰত যদি কি ট্ৰেড ল'ব লাগিব, কি ব্ৰাঞ্চ ল'ব লাগিব, পলিটেকনিক কৰিলে লাভ হ'ব নাই, পলিটেকনিক ITI কৰিলে লাভ হ'ব নাই, BTech কৰিলে লাভ হ'ব নাই, সেইখিনি যদি কাৰোবাৰ সুধিবলগীয়া আছে মোক মেছেজ কৰি ইনষ্টাগ্ৰামত সুধিব পাৰা। আৰু দুটামান ল'ৰাই মোক, দুটামান নহয় 20-30টা ল'ৰাই কৰি আছে যে মেছেজ কৰি আছে যে ইউটিউবৰ পৰা ইনকম হয় নাই দাদা, ইউটিউব চেনেল এটা খুলিলে মই চলিব পাৰিম নাই, তো মানে মই চাকৰি নকৰিলে হ'ব নাই ইউটিউবত, আৰু ইউটিউবত কেনেকৈ ভিডিঅ' বনায়। তো মই সিহঁতক এটা কথা কওঁ যে মই ইউটিউবৰ কথা ক'বলৈ এই চেনেলটো খোলা নাই। মই যিদিনাখন খুলিছিলোঁ, মই চিনকম কৰিম বুলি ইউটিউবৰ পৰা খোলা নাই। মই জাষ্ট মোৰ মনৰ কথাখিনি ক'বৰ কাৰণে এটা প্লেটফৰ্ম বিচাৰি লৈছিলোঁ, আৰু এইটো প্লেটফৰ্মে পালোঁ। তো সেইটো কাৰণে দেই। আৰু এটা কথা মই কৈ থৈ দিওঁ, যিখিনি মোৰ ইনকমৰ পৰা মানে ইউটিউবৰ পৰা ইনকম হ'ব, সেইখিনি মই গোটেইখিনি মই যিমান পাৰোঁ কিতাপ কিনি দিম বুলি কৈছিলোঁ। যে যদি কাৰোবাৰ কিতাপৰ প্ৰয়োজন আছে, সিহঁতি মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰা, ঠিক আছে। বছ, যদি নাই মই খাই পেলাম আৰু, পইচা খাই দিম মই, ঠিক আছে। তো যদি যাৰ প্ৰয়োজন আছে মোক মেছেজ কৰিবা কিন্তু, ঠিক আছে। অ'কে।